আমাৰ ক্ৰিকেট টিমৰ নতুন কেপ্টেইন এজন বিশেষ প্লেয়াৰ আমাৰ মাজত এয়া প্ৰেক্টিচ কৰি আছে মই আৰম্ভ কৰিলোৱে কাইলৈ 3টা বজাত লগ পাম দেই কাইলৈ 3টা বজাত সকলোকে লগ পাম জীৱন আহে ঘূৰি বৰ দুখ বেলেগৰ নিচিনাকৈ মই থাকি ভাল নাপাওঁ আৰু এতিয়া মই অলপ ইন'ভেটিভ এতিয়া ডিঙিত এডাল যিডাল পিন্ধি আছোঁ এতিয়া পায়জামা ৰচি হয় এডাল সেইদিনা পায়জামাটো পিন্ধোতে ওলাই গ'ল কেনেবাকৈ পায়জামা ৰচি ওলালে তাক ভৰাবলৈ বহুত কষ্ট সেইবোৰ মানে ছোৱালী মানুহে পাৰে ল'ৰাই নোৱাৰে কেতিয়াও এইডাল কালাৰফুল আছিলে বোলো হ'ব দে এইডাল ডিঙিতে পিন্ধো আৰু চব কঁকালৰ পৰা আহি তাৰমানে ডিঙি পাই গ'লি কঁকালৰ পৰা আহি ডিঙি পাই গৈছে পেণ্টটো খুলি দিলে মই লাইন যাম পেণ্টত যাবি দে সেইটো খুলি ল'বলৈ চেষ্টা মই আকৌ ভিতৰত আৰু দাদা আপোনাৰ হিমা দাসৰ লগত ৰিলেশ্যন কেনেকুৱা পাম হিমা তাই এতিয়াও আহিলে তাই আহে ইয়াত আহে ঘৰত আহে আৰু মোক চেচ কৰি দিয়ে মোৰ জোতা চোতা লৈ যায় মোৰ কাপোৰ কানি খুলি লৈ যায় মোৰ চালা মোক জাঙিয়াটো নিবলৈ বাকী আছে এইটো দিয়ক এইটো তাক ভাল লাগিলে লৈ যাব তাই কোনো মা বাপ নাই আৰু মানুহ আছে কোনোবা আছে তাই তেনেকুৱা পাকঘৰৰ পৰা মানে পকৰ ধুবৰ কাৰণে গিলাচ এটা লৈ গলো মই নাচালো প্লাষ্টিকৰ গিলাচ বোলো পকৰ ধুবলৈ কিবা এটা লাগিব তাত গিলাচটো লৈ গলো পকৰ ধুইছো তাৰপিছত দেখিছো কিবা পকৰ পৰা তেল ওলোৱা নিচিনা লাগিছে পিছত গম পালো সেইটো আমাৰ শ্ৰমিকে মানে অমলেট বনাবৰ কাৰণে বাটাৰ আনি থৈছিলে গিলাচটোত বাটাৰ আছিলে মই নাজানো ৰাছিয়ালৈ আহি মানে প্ৰথমবাৰ বাটাৰেদি পকৰ ধুইছো মই আজি অলপ বগা হৈছে মেকআপ চেকআপ কৰি এনেই কলি কিন্তু তাৰ মানে কলি মই জোকাই থাকো অকণমান ক'লা আৰু একো নাই ক'লা হ'লে একো নাই মই ইমান বগা নহয় পৃথিৱীত বগা ক'লা চামৰালৈ কথা নাই অকল দিমাগটোৱে কাম কৰে হয়নে অনলি ইয়ৰ ব্ৰেইন ৱৰ্কছ কোনোবা ধুনীয়া ভাং মাৰি আছে বৰ ভাং গুনাইছো কোনে খাইছে এতিয়া কিনো কৰিম আৰু এনেকে জন্ম দিলে মোৰ মায়ে পাখি 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 লগা মোৰ মন পাখি মেলি যাও আমি চব একেই মানুহ চব মই সেইকাৰণে লগুণডাল ছিঙি দিলো মই লগুণ ছিঙি পেলাই মই আঁঠুৱাত লগাই দিছিলো Oh my god, ay de petor na idala lo po. Kiss le ra holo de. চুৰ কৰিছ ভালকে ক তিনিটা প্ৰেচাৰ কুকাৰ নিছে দুটা আমুল কুল খাইছে সেইটো চুৰ হ'ল লাগিব যদি চুৰ কৰা ভালকে ক যদি চুৰ হয় ভাল চুৰ হয় নহয় মানে 7,000 মান টকা বস্তু নিছে খুব বেছি সেইটো মোক বিচাৰিলে মই দিলো সেইটো চুৰ কৰিবলৈ কি দৰকাৰ ইমান কষ্ট কৰিবলৈ ৰাতিপুৱা পৰা হলে সেইটো ঠেং ভাঙিলেহেঁতেন আকৌ মই হস্পিটেলত মই চাবলৈ যাব লাগিলেহেঁতেন কথাটো সেইটো গতিকে চুৰ কৰিলে ভালকে কৰিব পিটিম সেইটো কাৰণে পিটিম যে তই কি কাৰণে অদৰকাৰী কথা এতিয়া মই টিংকিখন লগাওঁতে মোৰ 15,000 টকা গৈছে সি নিচে 7,000 টকা বস্তু এই মানে এটাই প্ৰব্লেম মানে নালাগে আৰু মিছা কৰিলে কিডাল হ'ব
যেতিয়া মাল নাখাব তেতিয়া ষ্টেমত নুঠেই ৰাইট পইণ্ট না বেয়া পাইছা নি মোক যেতিয়া ক'লে আছে মোক গালত মান যেতিয়া পৰা খাই ল'ব তাৰ ভনীৰ নাম হ'ল মাজুলী এতিয়া তাৰ বিষয়ে মই এটা গান গাওঁ বেয়া লাগিছে নেকি মাজুলী ছোৱালী এদিন দুখ পালেং এইখনি গাঁৱকে কপাই দিলে তোমাৰ নামে মই লিখি দিলো তোমাৰ কপালত আহিব নোৱাৰিলো এইখনি গাঁও তোমাৰ মেট্ৰিক চকুবেটি আছিল পৰি এই ৰাতিপুৱা বুলি লাডেন পৰি কালত ঢুকা লাগিল কালত কেনা হৈছে এইবাৰ হা কি মজা হা কি বেয়া পাইছা মই গুচি হৈ যাব তথাপি আজিকালি তুমি নিজক বৰ কণ্ট্ৰল কৰিছা বহুত বেছি নোকোৱা আজিকালি এই কণ্ট্ৰভাৰ্চিৰ পৰা আঁতৰি থাকো আৰু যিমান পাৰো পবিত্ৰতা এটা জমনি কথা আছিলে মোক আহোঁতে কৈছিলে এবাৰ ক'ব নেকি সি আহি কি কৰিলে সি দেখিছে ক'তো নেটৱৰ্ক নাই সি মস্ত বাঁহডাল লৈ আহিছে আহি ওপৰত মোবাইলটো বান্ধি এনেকৈ পুতি দিছে বোলো কি কৰিছ লগ পাম বুলি আহিলো মোৰ ঘৰ বেচেৰা মুছলিম গাঁও মোৰ নাম কমলা শইকীয়া কোনফালে আছে হস্পিটেলৰ ওচৰত কমলা শইকীয়া তোমাক লগ পাম বুলি আহিলো কিন্তু খালো খৰচা হৈ গ'ল আৰু ধৰ লগ পাম বুলি আহিলো আৰু খৰচাই হৈ গ'ল কমলা কাই ন বহুত খৰচা হৈ গ'ল ডোন্ট মাইণ্ড গ'ল আৰু আহিলো লগ পালো যে মিলিলো ন শুকুৰ আলহামদুলিল্লাহ বেয়া চেয়া পাইছা নেকি কম ফিটিং হৈ আছো ফুটি কৰিলো আৰু লগ পাম বুলি ফুটি কৰিলো ভাতটো খাই যাব ভাতটো কেলে সদায় খাই ভাত মাংস এভৰিথিং খাই বগী মাছ এটা নাপালি আজি কমলা বগী মাছ নাপালি বাবুল কোন এইখিনি আছে খুৰা গুট থিয় হোৱা এনেকে খালো লগ পালো পিছফালে আহিছো ঠিক আছে